প্ৰিয় দৰ্শক, আজি বৰপুৰত আহিছোঁ খুবেই বিখ্যাত, খুবেই টেষ্টি আৰু খুবেই জনপ্ৰিয় চাট খাবলৈ। আৰু চাট খাবলৈ ক'ত আহিছে ক'ত আপোনালোকক কৈ আছোঁ। আজি বৰপুৰত চাট খাবলৈ আহিছোঁ খুবেই এখন বিখ্যাত আৰু খুবেই পুৰণা দোকান এখনত, যিখন দোকানক হয়তো সকলোৱে চিনি পায়। আৰু তথাপি মই ইয়াৰ কোনটো ঠাইত দোকানখন মই এবাৰ কৈ দিছোঁ যে বৰপুৰৰ খুবেই বিখ্যাত ৰয় ভেৰাইটিৰ কাষত আৰু বাটাৰ যিখন শ্ব'ৰুম আছে, বাটাৰ শ্ব'ৰুমৰ ঠিক অপজিট চাইডে আছে এইখন চাট হাউচ। আৰু এইখন চাট হাউচ বৰপুৰৰ ভিতৰত আটাইতকৈ বিখ্যাত আৰু বহুতে পুৰণা চাট হাউচ। এইখন চাট হাউচত বৰপুৰৰ আশে পাশে বহু লোকে ইতিমধ্যে এইখন চাট খাইছে। আজি আমি ট্ৰাই কৰিবলৈ আহিছোঁ লগ বন্ধুৰ সৈতে, আৰু এই চাটটো লৈছোঁ। আৰু এই কি চাট দিছে এই কথাখিনি দাদাৰ পৰা আমি জানিম যে কি চাট দিছে। আৰু দাদাক সুধিম এবাৰ, দাদা কি কি চাট পোৱা যায় আপোনাৰ ইয়াতে? ভেলপুৰি আর পাপড়ি চাট। এইটো আমাক কি চাট দিছে? এটা ভেলপুরি। এইটো কিমান দাম হয়? 30 টাকা। 30 টকা। আৰু পাপড়ি চাটটো কিমান দাম হয়? 20 টাকা। 20 টকা। ইয়াত কিমান বছৰৰ পৰা দোকান লগাই আছে? 45 বছর। 45 বছৰ। তেতিয়াহ'লে কোনটো জেনেৰেশ্যন? এখেত কোন হয় আপোনাৰ? দেউতা। দেউতা। তেতিয়াহ'লে আপুনি ছেকেণ্ড জেনেৰেশ্যন, তাৰ আগৰ পৰাই কৰি আছে। দেখিছে যথেষ্ট ব্যস্ততাৰ মাজত অলপ কথা পাতিলোঁ। আৰু এইটো ভেলপুৰি চাট ন দাদা? ভেল চাট। আৰু এই চাটটো ট্ৰাই কৰিছে ইতিমধ্যে বহুতে খাইছে, দেখিছে কাষ্টমাৰ এনেকুৱা ভিৰ, প্ৰায় শেষ মুহূৰ্তত আহিছোঁ। আৰু ইয়াৰ চাট আগে পিছত আমি ট্ৰাই কৰিছিলোঁ, যথেষ্ট টেষ্টি হয়, সুস্বাদু হয়। গতিকে এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা ধৰণৰ, আৰু খুবেই ক্ৰিস্পি হয় এইটো। যিয়ে যিয়ে খায় প্ৰত্যেকজন ব্যক্তিয়ে ক'ব পাৰিব কিমান টেষ্টি হয় চাট। এইটো 30 টকা যিটো চাট দিয়ে একদম যথেষ্ট হয়। আৰু এনেকুৱা ধৰণে ফিল আপ কৰি দিয়ে তেওঁলোকে। এক বেলেগ ধৰণৰ টেষ্ট, আৰু ইয়াৰ কাৰণে যথেষ্ট ক্ৰেজি হয়। অনুমান কৰক 45 বছৰ পুৰণা দোকান হয়। আৰু এই দোকানখন 45 বছৰৰ পৰা ইয়াতে চলি আছে দাদা, এটা ঠাইতে। আপোনাৰ নাম? আপুনি আৰম্ভ কৰিছিলে 45 বছৰ আগত? যেতিয়া আৰম্ভ কৰিছিলে ইয়াতে আৰম্ভ কৰিছিলে, কেনেকুৱা চলিছিলে তেতিয়া? এতিয়া অলপ কম চলছে, হয়, এতিয়া অলপ ভাল। এতিয়া ভাল চলি আছে ন? আৰু